আজিৰ ভিডিঅ'টো আমি লৈ আহিছোঁ মেকুৰীৰ পেনলিউকোপেনিয়া ভাইৰাছৰ ওপৰত। আজি কিছু মাহৰ পৰা দেখা পোৱা গৈছে যে মেকুৰীৰ যিটো ফেলাইন পেনলিউকোপেনিয়া বেমাৰ বা পেনলিউকোপেনিয়া ভাইৰাছে কৰা বেমাৰ, সেইটো আমাৰ অসমত বিশেষকৈ গুৱাহাটী বা তাৰ ওচৰে পাজৰে বহুত বেছিকৈ দেখা পোৱা গৈছে। আৰু এই ভাইৰাছটোত কি হয়, কি কৰিব লাগে বা আপোনাৰ কেনেকৈ গম পাব, সেই গোটেইখিনি কথা আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া আমি প্ৰথমতে আহোঁ ফেলাইন পেনলিউকোপেনিয়াটো কি? ফেলাইন পেনলিউকোপেনিয়াটো হ'ল এটা ভাইৰেল বেমাৰ, এটা ভাইৰাছজনিত বেমাৰ। আৰু এই বেমাৰটো আপুনি কুকুৰৰ পাৰ্ভোভাইৰেল ইনফেকশ্যনৰ লগত মিলাব পাৰে। যেনেকৈ কুকুৰৰ পাৰ্ভোভাইৰেল ডায়েৰিয়াটো এটা ডেডলি ডিজিজ বা এটা বৰ ঘাতক বেমাৰ, তেনেকৈ মেকুৰীৰ ফেলাইন পেনলিউকোপেনিয়া ভাইৰাছ ডিজিজটোও এটা বৰ ঘাতক বেমাৰ মেকুৰীৰ কাৰণে। প্ৰাৰম্ভিক চিমটম কি কি হ'ব বা প্ৰাৰম্ভিক লক্ষণ কি কি হ'ব? পেনলিউকোপেনিয়া হোৱাৰ প্ৰথম আপোনালোকে যিবিলাক লক্ষণ আছে, তাৰ ভিতৰত আপুনি দেখাব ডিপ্ৰেশ্যন, যে মেকুৰীটো মন মাৰি থকা আৰম্ভ কৰিছে, খানা পিনা নকৰা হৈছে, তাৰপিছত লাহেকৈ জ্বৰ আহিব, তাৰপিছত বমি কৰিব আৰু পায়খানা হ'ব, ডায়েৰিয়া হ'ব। বেমাৰ হোৱাৰ 2 পৰা 3 দিন পিছতহে বমি কৰা ষ্টাৰ্ট কৰে আৰু তাৰ পিছতহে আপোনাৰ পায়খানাটো পনীয়া পায়খানা কৰা ষ্টাৰ্ট কৰে আৰু কিছুমানত তেজ আগনিও হয়। তাতকৈ ডাঙৰ লক্ষণ হ'ল আপোনাৰ মেকুৰীটো ডিহাইড্ৰেশ্যন হ'ব। আপুনি ডিহাইড্ৰেশ্যনটো কেনেকৈ গম পাব? যে চকুটো যেতিয়া চাব, চকুৰ যিটো আইবল আছে, আইবলটো ভিতৰলৈ সোমাই যাব আৰু এনেকৈ যদি আপুনি চকুৰ মণিটো কাষলৈ যায়, ভালকৈ চাই, চকুৰ মণিৰ কাষত একদম গাঁতৰ দৰে হৈ যায় পানীৰ অভাৱত। আৰু মিউকাছ মেমব্ৰেনটো, যিখিনি মিউকাছ মেমব্ৰেন থাকে, সেইখিনি পেল হ'ব, কাৰণ তাৰ তেজটো লাহে লাহে কমিব আৰম্ভ কৰিব। আৰু এই বেমাৰটো এইকাৰণে ঘাতক যে ইয়াত মেইনলি যিখিনি আমাৰ লিম্ফোচাইট আছে বা শ্বেত ৰক্ত কণিকা আছে, সেইবিলাকক এই ভাইৰাছটোই ধ্বংস কৰে, যাৰ ফলত কি হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। আৰু এই ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ লগে কি হয়, এই ভাইৰাছটোৰ লগত বেলেগ কিছুমান বেক্টেৰিয়েল বেমাৰো আহি যায়। তাৰ ফলত এই বেমাৰটো হ'লে আপোনাৰ মেকুৰীটোৰ মৃত্যুমুখত পৰাৰ চান্স বহুত বেছি বাঢ়ি যায়। এই ভাইৰাছটো কেনেকৈ বিয়পে? এই ভাইৰাছটো বিশেষকৈ বিয়পে আপোনাৰ পায়খানাৰ দ্বাৰা। আপোনাৰ মেকুৰীয়ে ক'ৰবাত পায়খানা কৰিলে, বেমাৰী মেকুৰীয়ে, তাৰপিছত যদি ভাল মেকুৰী যায়, তাত শুঙিলে বা চেলেকিলে, তাৰপিছত কেতিয়াবা বতাহৰ থ্ৰুৰেও আহে, বতাহৰ জৰিয়তেও এই ভাইৰাছটো বিয়পে। তাৰপিছত আপোনাৰ কেতিয়াবা কি হয়, মেকুৰীৰ লেলা উঠি যদি বেলেগ মেকুৰীয়ে চেলেকি দিছে বা কেতিয়াবা একেলগে খোৱা খাদ্যৰ জৰিয়তে দিও এই ভাইৰাছটো এটা বেমাৰী মেকুৰীৰ পৰা এটা ভাল মেকুৰীলৈ বিয়পে। এই বেমাৰটো বৰ ঘাতক, মেকুৰীৰ কাৰণে বৰ ঘাতক বেমাৰ। ইয়াত প্ৰায় 50 পৰা 70% মৰ্টেলিটি হোৱাৰ চান্স থাকে, মানে মৰাৰ চান্স থাকে, 50 পৰা 70%। ইয়াৰ মেইন কাৰণবোৰ হ'ল, কাৰণ এই ভাইৰাছটোই আপোনাৰ বোন মেৰো যিখিনি থাকে, আমাৰ বোন মেৰো, য'ত আপোনাৰ ব্লাড চেল ফৰ্ম হয় বা ব্লাডৰ কণিকাবোৰ গঠন হয়, সেই বোন মেৰত ইহঁতে এফেক্ট কৰে, যাৰ ফলত কি হয়, বোন মেৰত আপোনাৰ তেজৰ কণিকাবোৰ গঠন হ'ব নোৱাৰে। তাৰপিছত আপোনাৰ যিখিনি আমাৰ লিম্ফইড অৰ্গেন আছে, যেনেকৈ আমাৰ টনচিল, এইবিলাকত এই টনচিলবোৰত কি হয়, আপোনাৰ এই শ্বেত ৰক্ত কণিকাবোৰ তাত বনে আৰু যিয়ে আমাক কি কৰে, আমাক বেমাৰৰ পৰা ৰক্ষা কৰে। সেইবিলাক কি হয়, টনচিলত যেতিয়া এফেক্ট কৰিব, এই শ্বেত ৰক্ত কণিকা বনাৰ পৰিমাণটো কমি যাব, যাৰ ফলত আমি আচলতে যাৰ ফলত কি হয়, আপোনাৰ মেকুৰীটো বিভিন্ন ধৰণৰ বেলেগ বেমাৰতো পেনলিউকোপেনিয়া হোৱাৰ পিছত বেলেগ বেমাৰেও ইয়াক আক্ৰমণ কৰিব পাৰে। তাৰপিছত আপোনাৰ কি কৰিব, ইণ্টেষ্টাইনত, মানে পাকস্থলীৰ ছালবোৰত ইহঁতে মাল্টিপ্লিকেশ্যন কৰে, কৰাৰ ফলত কি হয়, আপোনাৰ মেকুৰীটোৱে একো খাব নোৱাৰে বা খালে হজম কৰিব নোৱাৰে, তাৰ ফলত কি হয়, বমি হয়, পায়খানা হয়, আৰু কিছুমানত দেখা যায় আপোনাৰ চেৰিব্ৰেল ফৰ্মো আহে বা ব্ৰেইনত আপোনাৰ এফেক্ট কৰে, যাৰ ফলত কেতিয়াবা চিজৰ অহাও দেখা যায়, আৰু এইটো একদম শেষৰ ষ্টেজত দেখা যায়। এই বেমাৰটো হ'লে আপোনাৰ হাই ফিভাৰ, বহুত বেছি জ্বৰ থাকিব, 104, 105, 106, আৰু পিছলৈ ধৰি লওক যেতিয়া লেট হ'ব, 2-3 দিন হৈ গ'ল, তাৰপিছত লাহে লাহে আপোনাৰ মেকুৰীটোৰ টেম্পাৰেচাৰটো কমি যাব। তেতিয়া কেনেকুৱা হ'ব, 100 বা 99, 98, কিছুমানৰ আপোনাৰ 95, 94 পৰ্যন্ত গুচি যায়।
এই বেমাৰটোত আপোনাৰ কোনো চিষ্টেমেটিক ট্ৰিটমেণ্ট নাই যে আপুনি এইখিনি এণ্টিবায়টিক দিলে এই বেমাৰটো ভাল হ'ব, এইটো মেডিচিন দিলে এই বেমাৰটো ভাল হ'ব, এই ভাইৰাছটো মৰিব, তেনেকুৱা ধৰণৰ একো ট্ৰিটমেণ্টে নাই। ইয়াক বিশেষকৈ আমি ছাপৰ্টিভ ট্ৰিটমেণ্ট দিয়া যায়। ছাপ ট্ৰিটমেণ্ট হ'ল যেনেকৈ যদি আপোনাৰ মেকুৰীটোৰ ডিহাইড্ৰেশ্যন হৈছে তেতিয়াহ'লে চেলাইন দিব, বহুদিন খোৱা লোৱাৰ কাৰণে তাক প্ৰটিন দিব, বেলেগ বেমাৰৰ পৰা বেলেগ বেক্টেৰিয়াই তাক ইনফেক্ট নকৰিবৰ কাৰণে এণ্টিবায়টিক দিব, ভিটামিন দিব, তেনেকুৱা ধৰণৰ যিখিনি প্ৰয়োজনীয় হয় সেই কণ্ডিশ্যন চাই তেনেকুৱা ধৰণৰ ছাপৰ্টিভ ট্ৰিটমেণ্টহে দিয়া যায়, যাৰ কাৰণে কি হয় আপোনাৰ মেকুৰীটোৰ মৃত্যুৰ মুখত পৰাৰ চান্স বহুত বেছি। আৰু মেকুৰী এইটো ইমান ভয়ানক বেমাৰ যে এইটো হ'লে আপুনি কি হয় আপুনি ক'ব নোৱাৰে যে মেকুৰীটো আপোনাৰ বাচিব নে মৰিব। এষাৰ কথা আছে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। গতিকে এনেকুৱা ধৰণৰ এটা ডেডলি বেমাৰৰ পৰা আপোনাক মেকুৰীটোক যদি আপুনি বচাই ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, ভেকচিনেশ্যন কৰাব লাগে। আমি মেকুৰীত দেখা পাওঁ যে মেকুৰীত আমি কি কৰোঁ, আমি অকল ৰেবিজ ভেকচিনটো দি থৈ দিওঁ, দি পিনে আমি বেলেগ একো ভেকচিনে নিদিওঁ। কিন্তু আজিকালি কুকুৰত আমি পাৰ্ভৰ ভেকচিন দিওঁ, কেনাইন ডিষ্টেম্বৰৰ ভেকচিন দিওঁ, পেৰা ইনফ্লুৱেঞ্জাৰ ভেকচিন দিওঁ, তাৰপিছত আপোনাৰ লেপ্টস্পাইৰাৰ ভেকচিন দিওঁ, কিন্তু মেকুৰীত আমি একো তেনেকুৱা ধৰণৰ ভেকচিন নিদিওঁ। মেকুৰীটো এই ফেলান পেন লিউকোপিনিয়াৰ কাৰণে ভেকচিন আহে, আৰু সেই ভেকচিনটো আপুনি 8 পৰা 9 সপ্তাহত প্ৰথম ড'জটো, আৰু তাৰ 4 সপ্তাহ পিছত মানে 12 পৰা 13 সপ্তাহত ছেকেণ্ড বুষ্টাৰ ড'জটো দিব লাগে। আৰু এই ভেকচিনটো বছৰে বছৰে ৰিপিট কৰি থাকিব লাগে। আৰু এই ভেকচিন দিলে আপোনাৰ এই বেমাৰটো হোৱাৰ চান্স 90% কমি থাকে। গতিকে এনেকুৱা এটা ডেডলি বেমাৰৰ আপোনাৰ মেকুৰী পৰাতকৈ আপুনি আগতেই তাক ভেকচিনটো দি ৰাখক। আৰু এই বেমাৰটো হ'লে ইমান বেয়া লাগে যে আপুনি চিকিৎসা কৰাৰ পিছতো মেকুৰীটো যেতিয়া আপোনাৰ চকুৰ আগত তিল তিলকৈ মৰে তেতিয়া আপোনাৰ নিজৰে বেয়া লাগে যে আমি চিকিৎসা কৰি থাকিলে আমাৰ নিজৰে বেয়া লাগে যে আমি একোৱে কৰিব নোৱাৰো। গতিকে আপোনাৰ মেকুৰীটো কেনেকুৱা কণ্ডিশ্যন এটা হোৱাতকৈ আপুনি আগতে ভেকচিনেশ্যনটো কৰাব। আশা কৰোঁ আজিৰ ভিডিঅ'টোত আপোনালোকে কিছু কথা শিকিব পালে, আৰু এনেকুৱা ধৰণৰ যে কথা আপুনি জানিব বিচাৰে আমাক কমেণ্ট কৰিব। আৰু যদি ফেলাইন পেন লিউকোপিনিয়াৰ বিষয়ে ইয়াৰ বাহিৰেও কিবা আপোনালোকৰ জানিব লগা আছে মোক কমেণ্টত সুধিব, মই যিখিনি পাৰোঁ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ইমানেই, ধন্যবাদ।